মুখখন হাঁহিটো লৈ পিছে আজি মোৰ মিনি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। ইফালে পিছে মই এটা বস্তু খাই লওঁ, মানে মুখখন মিঠা কৰিব লাগিব। কিয় জানেনে? এটা কাৰ্যসূচীলৈ মোক মাতিছে, গতিকে কাৰ্যসূচীটোলৈ যাবই লাগিব। ইফালে মোক বৰগীত গাবলৈ নিমন্ত্ৰণ কৰিছে, গতিকে ৮ নং ঘাৰমৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হ'লোহি। তাতে মানে আছে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ এখন মিটিং, গতিকে তাতে মই আহি পেলাই বৰগীত গালোঁ। তাৰপাছতে পিছে আমাৰ অকণমানি টিকলিজনীক দেখুৱালোঁ। তাইৰ লগত পিছে বহুত খেলিলোঁ। আপোনালোকক সকলোবোৰ দেখুৱাবলৈ যিহেতু সক্ষম নহওঁ, গতিকে এনেকৈয়ে দেখুৱালোঁ। 1 2 3 ক'ব লওঁতে কিন্তু বহুত খেলোঁ দেই তাইৰ লগত। 1 2 3 কয় আৰু তাৰপাছতে হাঁহিও দিয়ে। ইফালে পিছে মই ঘৰত অকণমান চিজিল কৰিলোঁ, তাৰপাছতে পিছে মই পাকঘৰো চিজিল কৰিলোঁ। ইয়াৰ পাছতে মই যাব ওলালোঁ এখন বিশেষ ঠাইলৈ। যোৱাৰ আগতে চাওকচোন, এইটো মিক্সচাৰ কিবা বাতিটো অৰ্ডাৰ দিছিলে মায়ে, গতিকে এইটো আহিলে আৰু এয়া খুৰাই ফোন লৈছে, গতিকে ফোনটো আপোনালোকক দেখুৱালোঁ। এইফালে পিছে মই এনেকৈ আমি বাৰী দি মানে গ'লোঁ চোৱাকৰণে ভাগলৈ। এয়া জোলনাখনত উঠিলোঁ, জোলনাখনত উঠি পেলাই অকণমান কিবা কিবি ভাবিলোঁ, তাৰপাছতে অকণমান খেলিলোঁ আৰু খেলাৰ পাছতে মই গ'লোঁ মানে সেই চোৱাকৰণ ভাগলৈ। যিহেতু আমাৰ ঘাৰমৰা সত্ৰৰ পৰা বেছি দূৰ নহয়, গতিকে আমি খোজকাঢ়িয়ে যাওঁ বুলি ভাবিলোঁ। এইফালে পিছে মোৰ মিনি ব্লগ চোৱা ছোৱালী দেই, মানে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। এয়া মই এটা ৰাস্তা পালোঁ, ৰাস্তাটোৱে গৈ চাওকচোন, এঘৰ মানুহৰ ঘৰত আহিছোঁ। ফুলখিনি বহুতে বেছি ধুনীয়া।